নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি আমি তোমালোকৰ অসমীয়া কিতাপৰ 14 নম্বৰ পাঠ সৰু ছোৱালী আৰু পক্ষীৰ অন্তৰ্গত যিবিলাক পাঠ ব্যক্তি প্ৰশ্ন আছে আমি আজি সেইবিলাক আলোচনা কৰিম। আলোচনা কৰাৰ আগতে এটা কথাই কৈ লওঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন হৈ থাকা বা ইতিমধ্যে যদি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থবা আৰু এই ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব। ইয়াৰ আগৰ পাঠটো মানে ওজাপালিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি আমাৰ আই বাটনত দিয়া আছে, তোমালোকে যদি চোৱা নাই চাই ল'বা, পৰীক্ষাত দি থাকে। কথা আৰু নাপাতি আমি এই পাঠটোৰ অন্তৰ্গত যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে সেইবিলাক আলোচনা কৰোঁ। চোৱা, পোনপ্ৰথমতে কবিতাটো তোমালোকে ভালদৰে পঢ়ি থবা, কাৰণ কবিতাটো মুখস্থ আহিব পাৰে পৰীক্ষাত। তোমালোকে কবিতাটো 2-3 বাৰমান ভালদৰে পঢ়িবা। চোৱা, কবিতাটোত দিছে সৰু ছোৱালী আৰু পক্ষী। আহ পক্ষী আহ, ফুল দিম কোচ ভৰি, খুৱাম উদৰ পুৰি, সাজি দিম সোণোৱালীৰ বাস। আহ পক্ষী উৰি উৰি আহ, আহ পক্ষী আহ, পকা পকা ফল দিম, তোৰ হতে উমলিম বাবিৰ ৰং। আহ পক্ষী আহ, সাজি দিম সোণৰে বাহ। আহ পক্ষী আহ, তোক মই ভাল পাওঁ, দেখিলেই চাই ৰওঁ, পাখি মেলি উৰা মাৰি আহ। আহ পক্ষী হাউত কৰে আহ, আহ পক্ষী আহ, আকাশত উৰি উৰি অকলে অকলে ফুৰি, গছে বনে থাকি কিনো গাহ। আহ পক্ষী একে চিপে আহ, আহ পক্ষী আহ, গীত গাবি হুলুলিত, শুনি হম হৰহিত, ওচৰতে আছে এটি বাহ। আহ পক্ষী ততালিকে আহ। কবি ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ। এই কবিতাটো তোমালোকে 2-3 বাৰমান ভালদৰে পঢ়িবা। তাৰপিছত চোৱা, এই কবিতাটোৰ অন্তৰ্গত কেইটামান প্ৰশ্ন দিছে, আজি আমি সেই প্ৰশ্নকেইটা সলভ কৰিম। চোৱা, ইয়াতে পোনপ্ৰথমতে ক নম্বৰটো দিছে, সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে। ইয়াৰ উত্তৰটো হ'ব, সৰু ছোৱালীজনীয়ে পক্ষীক কোচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালীৰ বাস আৰু পকা ফল দিব বুলি কৈছে। খ নম্বৰটো দিছে, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। ইয়াৰ উত্তৰটো হ'ব, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তেওঁৰ ওচৰলৈ মাতিছে। ক নম্বৰটো দিছে, সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে। ইয়াৰ উত্তৰটো হ'ব, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তেওঁৰ ওচৰলৈ মাতিছে। তাৰপিছত প্ৰশ্ন দিছে, পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। ইয়াতে তোমালোকে সুন্দৰকৈ সজাই লিখিব পাৰিবা, নতুবা এইটো চাইও লিখিব পাৰিবা। ইয়াৰ উত্তৰটো হ'ব, কবিতাটোত সৰু ছোৱালীয়ে পক্ষীক মাতি আছে, পক্ষীক আৰু ছোৱালীয়ে কোচ ভৰাই ফুল দিব, উদৰ ভৰাই খাবলৈ দিব আৰু থাকিবলৈ সোণালীৰ বাহ সাজি দিব। আকৌ সৰু ছোৱালীয়ে পক্ষীক ফল দিব বুলি কৈছে আৰু উমলিবলৈ মাতিছে। সৰু ছোৱালীয়ে ভাল পাই বাৰে বাৰে পক্ষীক মাতিছে। পক্ষীয়ে গোৱা শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীক সৰু ছোৱালীয়ে মাতিছে। তাৰ পাছতো কৈছে যে তলত দিয়া শব্দৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। ইয়াতে অৰ্থ লিখিব কৈছে, এইকেইটা শব্দৰ তোমালোকক কৈছে শব্দ অৰ্থ লিখিব কৈছে। ইয়াতে দিছে শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা চাই লিখিব কৈছে। কিতাপৰ লাষ্টত যে কেইটামান পাত থাকে সেইবিলাক শব্দ সম্ভাৰ বা অভিধান বোলে, তাৰ পৰা তোমালোকক চাই মানে অৰ্থবিলাক লিখিব কৈছে। আমি যিটো দি দিছোঁ তোমালোকৰ শব্দ সম্ভাৰ বা শব্দ অৰ্থ, তাতে বিচাৰাব নালাগে, আমি ইয়াতে দি দিছোঁ, ইয়াৰ পৰাই কালেক্ট কৰি নেবা। আৰু এইবিলাক শব্দ অৰ্থবিলাক পৰীক্ষাত দিয়েই থাকে, এটা দুটামান দিয়েই থাকে পৰীক্ষাত শব্দৰ অৰ্থবিলাক। ইয়াতে চোৱা, কেইটামান শব্দ দিছে, এইকেইটাৰ অৰ্থ উলিয়াব লাগে।
ঠিক আছে, তোমালোকৰ সম্ভাৰ আৰু অভিধান চাব নালাগে। ইয়াত আমি দি দিছোঁ, ইয়াতকে সুন্দৰকৈ নোট কৰি ল'বা তোমালোকে। চোৱা পোনপ্ৰথমে দিছে উদৰ। ইয়াৰ অৰ্থ কি? উদৰ মানেনো কি? পেট। তাৰ পাছত দিছে হাউত। ইয়াৰ অৰ্থটো হ'ব বেগেতে। তাৰ পাছতো দিছে একে চিপে। ইয়াৰ অৰ্থটো হ'ব একে বলে। তাৰ পাছতো দিছে হুললিত। ইয়াৰ অৰ্থ হ'ব শুৱলা। তাৰ পাছত দিছে হৰহিত। ইয়াৰ অৰ্থটো হ'ব আনন্দিত। তাৰ পাছতো দিছে ততালিতে। ইয়াৰ অৰ্থটো হ'ব তৎক্ষণাত। তাৰ পাছত এটা প্ৰশ্ন দিছে, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে? ইয়াৰ উত্তৰটো হ'ব, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উত্তৰ পূৰাই খাবলৈ, ফল দিবলৈ, ঢাকিবলৈ সোণোৱালীৰ বা সাজিবলৈ গাত লৈছে। তাৰ পাছত তলত আৰু এটা শব্দ দিছে, তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা। দলত আলোচনা কৰিবা। আগৰটো আমি কৰিছিলোঁ অৰ্থ, এইটো হৈছে সমাৰ্থক, মানে একে যিটো এটা শব্দৰ সমাৰ্থৰ শব্দ। সমাৰ্থক ক'লেনো আমি কি বুজো? সমাৰ্থক মানে হৈছে এটাই শব্দ মানে বেলেগ বেলেগ কোৱা হয়, মানে অৰ্থটো একেই কিন্তু বেলেগ বেলেগ নাম আছে। ইয়াতে এটা চোৱা, শুৱলা, ইয়াৰ সমাৰ্থক শব্দ হুললিত বা সুশ্ৰাব্য। হুললিত বা সুশ্ৰাব্য দুয়োটা কিন্তু শুৱলাতে পৰে, কিন্তু কথাবোৰ বেলেগ বেলেগ, কিন্তু অৰ্থটো কি হ'ব? একে হ'ব। তাকে কি কয়? সমাৰ্থক শব্দ বুলি কয়। তাৰপিছতে দিছে বেগেতে। মানে সোনকালে বা সাউত কৰে বা তৎক্ষণাত। এই তিনিওটা শব্দ একেই, বেগেতেই হয়, কিন্তু শব্দবোৰ বেলেগ বেলেগ হৈছে যিহেতু অৰ্থটো কিন্তু বেলেগ হোৱা নাই। ইয়াকে সমৰ্থ শব্দ বোলে। মানে শব্দকেইটা বেলেগ বেলেগ হ'লেও অৰ্থটো একেই থাকে। তাৰপাছতো দিছে পেট। পেটক আমি আনটো নামত কি বুলি কওঁ? উদৰ। এই উদৰে হৈছে পেটৰ সমাৰ্থক শব্দ। তাৰ পাছত দিছে আনন্দিত। ইয়াৰ সমাৰ্থক হ'ব হৰ্ষিত বা সুখী। তাৰ পাছতো দিছে গগন। ইয়াৰটো হ'ব আকাশ, শূন্য, অম্বৰ, নীলিমা। ইয়াৰ সকলোবোৰ বাক্যই এটা শব্দতে বুজাইছে। তাৰমানে কি? গগনৰ এইবিলাক সমাৰ্থক শব্দ। তাৰ পাছত বাক্য ৰচনা কৰিব দিছে। ইয়াতে দিছে সজা, বাহ। ইয়াৰ বাক্যটো তোমালোকে ধুনীয়াকৈ সাজিবা যে, আমাৰ ঘৰৰ চৰাইৰ সজাটো ভাগিছে। ভাগিছে মানে কি? ভাঙিছে, মানে টুটি গৈছে। তাৰ পাছতো দিছে সজা, নিৰ্মাণ কৰা। ইয়াৰ বাক্যটো তোমালোকে লিখিবা, মানুহজনে ঘৰটো নিজ হাতেৰে সাজিছে। ফল। ইয়াতে তোমালোকে ব্ৰেকেটটো দিছে, সেইটো লক্ষ্য কৰিছানে বাৰু? ব্ৰেকেট মানে কি? শব্দৰ অৰ্থ বুজাইছে। বুজিলানে? ব্ৰেকেটটো দিছে শব্দৰ অৰ্থ বুজাবলৈ, যিটো শব্দৰ অৰ্থ কি সেইমতে তোমালোকে বাক্য ৰচনা কৰিব লাগিব। তাৰপাছত চোৱা ফল। ফল মানে কি? কৰ্মৰ পৰিণতি। ইয়াৰ বাক্যটো লিখিবা, ভাল কামৰ ফল সদায় ভাল হয়। তাৰ পাছতো দিছে ফল। আগৰ ফল আৰু এই ফল দুয়োটা শব্দ কিন্তু একে লাগিছে, কিন্তু ইয়াৰ অৰ্থটো বেলেগ বেলেগ। আগৰ ফলটো আছিল কৰ্মৰ পৰিণতি। এটা কাম কৰিলে যে আমি
ভাল ফল পাওঁ বা বেয়া ফল পাওঁ সেইটো হৈছে সেই ফল। আৰু এই ফলটো হৈছে গছৰ গুটি। গছত যে এটা লাগি থাকে গুটি নিচিনা কোনো ফল আম গছৰ ফল মূলৰ নাম যে কওঁ ফল সেইটো হৈছে এই ফল। বুজিলানে বাৰু? চোৱা ফল মানে কি হৈছে গছৰ গুটি। ইয়াৰ বাক্যটো লিখিবা ফল মূল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। তাৰ পাছতে দিছে ৰং মানে কি আনন্দ। আমি যে কওঁ সেই তাৰ আজি ৰং লাগিছে কিবা এটা পৰীক্ষাত উত্তীৰ্ণ হ'ল বুলি আজি তেওঁৰ বহুত ৰং লাগিছে। ৰং মানেনো কি? ৰং মানে হৈছে আনন্দ। ইয়াৰ বাক্যটো আমি লিখিম বিহু বুলি সকলোৰে ৰং লাগিছে নহয় জানো? তাৰ পাছতো দিছে ৰং। চাইছা দুয়োটা শব্দ একেই কিন্তু অৰ্থটো বেলেগ হৈছে। ইয়াৰ ৰংটো হ'ব বৰণ মানে কি এটা যে নিৰ্দিষ্ট বস্তুৰ যে এটা মানে হেৰি কৰে সেইটো কি বৰণ বুলি কয়। ইয়াতে চোৱা ৰামধেনুত 7টা ৰং আছে। ৰামধেনুত 7টা ৰং আছে বা বৰণ। আজি বাৰু ইয়ালৈকে সামৰিলোঁ। এই পাঠটোৰ আৰু বিশেষ কোনো প্ৰশ্ন নাই। তোমালোকৰ যদি কিবা বুজাত অসুবিধা হৈছে বা কোনো এটা বস্তু বুজি নোপোৱাৰ আছে তেন্তে আমাক কমেণ্ট কৰি দিবা। আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিবা। আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাক চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।